নমস্কাৰ মই মৃণাল কুমাৰ গগৈ আজি আকৌ আহিছোঁ নতুন এটা কবিতালৈ কবিতাটিৰ শিৰোনাম হৈছে জিজ্ঞাসা আৰু এই কবিতাটিৰ কবি হৈছে মোৰ বন্ধু জিন্তুমণি বৰা আৰু মই আবৃত্তি কৰিছোঁ নাজানো কিমান দূৰ কেনেকুৱা হৈছে কিন্তু খুবেই ধুনীয়া কবিতা আবৃত্তি কৰিব পাৰিছোঁ না সেইটোহে ডাঙৰ কথা আহক উপভোগ কৰোঁ আশা বুলি ক'বলৈতো আছিল অনেক ভাষা মৰম বুলি দিবলৈতো নাছিল কোনো বাধা তথাপিও নিজৰ বুলিবলৈ আজিলৈ কোনো নাই পোখা কিন্তু হৃদয়ৰ একোনত সাঁচি ৰাখিছোঁ তেওঁক ভাল পোৱাৰ এমুকুৰা আশা বিধাতাৰ লিখন নহয় যে খণ্ডন বিষাদৰ বাণীও যে নহয় লংঘন যদি বিধিয়ে লিখিছে মোৰ কপালত তেনে তোমাক নিজৰ কৰিম পৰজনমত কিন্তু ক্ষমা কৰিব প্ৰিয় নাৰী কাৰোবাক দিয়া নিৰ্ভেজাল মৰম কাৰোবাৰ নামত নকৰোঁ ইমান মৰম সিমানবোৰ শাসন কিন্তু উপায়বিহীন মই এতিয়া যে কাৰোবাৰ গধুৰ প্ৰতিশ্ৰুতি গভীৰ হৃদয়ৰ মাজত আবদ্ধ তুমি হীনতাত কেতিয়াবা বাৰুকৈ ডুব যাওঁ সেইবাবে জীৱন থাকে মানে মৰমবোৰ তোমাৰ নামতে উৎসৰ্গিত কৰিলোঁ তুমি যেন মোৰ হৈ ৰোৱা মই তোমাৰ হৈ ৰম তোমাক কথা দিলোঁ নমস্কাৰ কবিতাটি ইতিমধ্যে আপোনালোকে শুনিলে শেষলৈকে শুনাৰ বাবে ধন্যবাদ আৰু কবিতাটি কেনেকুৱা হৈছে সেয়া জনাব কমেণ্টত জনাব আৰু কি কি মোৰ ভুল হৈছে সেইবোৰ জনাব যাতে মই শুধৰাব পাৰোঁ আৰু কেনেকুৱা ধৰণৰ বিষয়ৰ ওপৰত কবিতা বিচাৰে কেনেকুৱা ধৰণৰ লিৰিক্স হ'ব লাগে সেয়াও আপোনালোকে জনাব আপোনালোকৰ এটা এটা কমেণ্টৰ বাবে মই ৱেইট কৰিম আৰু আপোনালোকক ৰিপ্লাই দিবলৈ যত্ন কৰিম ধন্যবাদ আজিলৈ